আজি কচুকাটাত ভোগালী বিহুৰ ৰূপালী জয়ন্তী উদযাপন কৰিছে আৰু এই কাৰ্যসূচীৰ লগত আজি মেজি জ্বলোৱা এটা কাৰ্যসূচী আছিলে। আমি ইয়াত আমাৰ MCLA হেমন্ত ৰাভা ডাঙৰীয়া আৰু এই অঞ্চলৰ সমগ্ৰ ৰাইজ আমি একত্ৰিত হৈছোঁ আৰু ভোগালী বিহুৰ আনন্দ আমি সকলো লৈছোঁ। মই আজি এই তামোলপুৰৰ মেজি জ্বলোৱা এই কাৰ্যসূচীৰ দ্বাৰাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। অসমৰ কেবিনেট মন্ত্ৰীসকল, অসম চৰকাৰখনক মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। অসমৰ বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, ধৰ্মীয় সংগঠনবিলাক যিসকলে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে, BTRখন আগুৱাই লৈ যোৱাৰ কাৰণে সদায় কাম কৰি আছে, এই তেখেতসকলকো মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ইংৰাজী নতুন বছৰো আৰম্ভ হৈছে, জানুৱাৰী মাহ এতিয়া। আহি থকা বছৰটো সকলৰ কাৰণে শুভ হয়, মংগল হয় আৰু উন্নতিৰ কাৰণে হয়, সেইটোকে আশা ৰাখিছোঁ। আৰু জাতীয় উৎসৱবোৰে আমাৰ যিটো সম্বন্ধ সেইটো অধিক শক্তিশালী কৰে। আমাৰ মাজত সমন্বয়, আমাৰ মাজত মৰম স্নেহ এইবিলাক আৰু বেছি শক্তিশালী ৰূপ দিয়ে। তো সেইকাৰণে তাহানিৰ পৰাই এই জাতীয় উৎসৱবিলাক পালন কৰি আহিছে আৰু এই জাতীয় উৎসৱবোৰৰ কাৰণে আজি অসমৰ যিটো সংস্কৃতি সেইটো সদায় জীয়াই আছে আৰু সেইটো অইন পৃথিৱীৰ অইন জাতি জনগোষ্ঠীতকৈ অলপ ইউনিক বুলি ক'ব লাগিব। আৰু সেইকাৰণে এতিয়া উজনি নামনি, আমাৰ বড়োলেণ্ড অঞ্চল বা কাৰ্বি আংলং পাহাৰ সকলোতো এই জাতীয় উৎসৱবিলাক উদযাপন কৰি আহিছে। মই সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু আহি থকা দিনত অসমত এটা নতুন যিটো উন্নয়নৰ জাগৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছে, ইয়াত সকলো আমি এই যাত্ৰাত সকলো অংশীদাৰ হ'ব লাগিব। আৰু যোৱা বছৰৰ পৰা বছৰ ধৰি, দশকৰ পৰা দশক ধৰি যিবিলাক কাম হোৱা নাছিলে অসমত, সেই কামবিলাক এতিয়া হৈ আছে। গতিকে সকলো একত্ৰিত হৈ অনাগত দিনত আৰু অধিক শক্তিশালী ৰূপত আমাৰ সমাজখন গঢ়িবলৈ সকলো আগবাঢ়ি আহিব, মই সেইটো আশা ৰাখিছোঁ। বিশেষভাৱে বড়োলেণ্ড অঞ্চলতো বহুত বছৰ হিংসাত্মক এটা পৰিৱেশ আছিলে, এই এতিয়া শান্তিৰ পৰিৱেশ আহিছে। এই শান্তিৰ পৰিৱেশ কোনো কাৰণত যাতে বিনষ্ট নহয়, ইয়াৰ কাৰণে মই সকলো জাতি জনগোষ্ঠী, সকলো সচেতন ব্যক্তিসকল বা আমাৰ সংগঠনসকলক সহযোগ কৰিবলৈ মই অনুৰোধ কৰিছোঁ। হয়, আজিৰ ভোগালী বিহু অসমৰ বাপতিসাহোন আৰু মই এই চেগতে অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু উল্লেখ জনাইছোঁ আৰু লগতে আমাৰ BTRবাসীকো একেলগে এই বিহুৰ শুভেচ্ছা জনাইছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আমাৰ মাঘ বিহুৰ যি মেজি জ্বলোৱা পৰম্পৰা, সেই মেজিৰ জুয়ে অসমৰ প্ৰতিটো ব্যক্তিৰ, প্ৰতিজন ৰাইজৰ যাতে যি অপায় অমংগল, সেই অপায় অমংগলসমূহ এই মেজিৰ জুয়ে নাশ কৰিব আৰু প্ৰতিগৰাকীৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব, সেইটোকে কামনা কৰিছোঁ। আৰু তামোলপুৰৰ এই কচুকাটাত ৰাজহুৱা যি ভোগালী বিহু, সেই ভোগালী বিহুটো ৰূপালী জয়ন্তী যি বৰ্ষ, সেই বৰ্ষটি ইয়াতে যথেষ্ট বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে। আজি শুভ আৰম্ভণি। ইতিমধ্যে আমি এই যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী মেজি জ্বলোৱা কাৰ্যসূচী ইতিমধ্যে আমাৰ BTRৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া আহি ইতিমধ্যে ইয়াতে মেজিৰ জুই প্ৰজ্বলন কৰি তেখেতে ইতিমধ্যে ইয়াৰ পৰা গৈছে। ইয়াৰ পিছত আমাৰ পতাকা উত্তোলন কাৰ্যসূচী এইটোও হৈ গ'ল আৰু ইয়াতে বিভিন্ন ধৰণৰ পৰম্পৰাগত খেলা আমি ইয়াতে অনুষ্ঠিত কৰিম আৰু এই অঞ্চলৰ স্থানীয় শিশুসকল বা আমাৰ মহিলাসকলে এই পৰম্পৰাগত যিবিলাক খেলা, সেই খেলাবিলাকত অংশগ্ৰহণ কৰিব। আৰু অহাকালি আমাৰ ইয়াতে মুখ্য আকৰ্ষণ যি ভলীবল যি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অসমৰ বিভিন্ন অঞ্চলৰ পৰা ইয়াতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। মাৰাথন দৌৰ প্ৰতিযোগিতা আছে আৰু তৃতীয় দিনৰ কাৰ্যসূচী আমাৰ আছে, আমাৰ শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা আছে। সেই সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভ কৰিম আৰু তৃতীয় দিনো আমাৰ ইয়াতে মুকলি সভা আমি অনুষ্ঠিত কৰিম। মুকলি সভাত আমি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ইয়াতে আমন্ত্ৰণ জনাইছোঁ। বিশেষভাৱে আমাৰ এসময়ৰ মহুমহী অভিনেত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ কাশ্মীৰী শইকীয়া বৰুৱা ডাঙৰীয়ানী সেই মুকলি সভাত অংশগ্ৰহণ কৰিব। আমাৰ BED কলেজৰ
অধ্যক্ষ মাননীয় পাৰ্থ প্ৰতিম মহন্ত ডাঙৰীয়া তেখেতে ইয়াতে নিৰ্দিষ্ট বক্তা হিচাপে আহিব। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ইয়াতে আহিব। গতিকে আমি যথেষ্ট ইয়াতে বিভিন্ন কাৰ্যসূচীৰ এই অনুষ্ঠানটো আমি ইয়াতে পালন কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু এই বিষয়ে এই যিটো আমাৰ ভোগালী বিহু, এই ভোগালী বিহুটোৱে এই অঞ্চলত যি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো ঐক্য সংহতি, এই সংহতিখিনি ইতিমধ্যে সুন্দৰভাৱে লৈ যোৱাত সহায় কৰিছে। আৰু আমি যথেষ্ট ইয়াতে বিভিন্ন কাৰ্যসূচীৰ এই অনুষ্ঠানটো আমি ইয়াতে পালন কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু এই বিষয়ে এই যিটো আমাৰ ভোগালী বিহু, এই ভোগালী বিহুটোৱে এই অঞ্চলত যি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো ঐক্য সংহতি, এই সংহতিখিনি ইতিমধ্যে সুন্দৰভাৱে লৈ যোৱাত সহায় কৰিছে। আৰু অকল ইয়াতে নহয়, সমগ্ৰ অসমত এই জাতীয় যিবিলাক অনুষ্ঠান আছে, অনুষ্ঠানবিলাকে তেনেকুৱা ধৰণৰ আমাৰ অসমৰ যিটো এটা সংস্কৃতি, সেই সংস্কৃতিক একতাৰ মাজেৰে আমাৰ সকলোকে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে আমি অসমীয়া বিহুটোক আমি বাপতি সাহোন হিচাপে পালন কৰি থাকোঁ। নমস্কাৰ। আমাৰ কচুকাটা ভোগালী বিহু, যিটো ৰাজহুৱা ভোগালী বিহু, ভোগালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী আছে। আজি প্ৰথম ব্ৰহ্মপুৱাতেই আমাৰ নামঘৰত সমূহীয়া প্ৰাৰ্থনা আছে, সেইটো অলৰেডি হৈ গৈছে। তাৰপিছত 7:30 বজাত আমাৰ মুখ্যধাৰ উদ্বোধন কৰিছে স্থানীয় যুৱ সমাজ কৰ্মী জ্যোতি ডেকাই। তাৰপিছত BTR চিফ তেওঁ আমাৰ মূল বস্তু যিটো মেজি তেওঁ প্ৰজ্বলন কৰিছে। তেনেকৈ আমাৰ বিভিন্ন কাৰ্যসূচী আছে। এই কাৰ্যসূচী সফল ৰূপায়ণ বুলি মই আশা কৰিছোঁ। তাৰপিছত তাত ৰাইজৰ যথেষ্ট সঁহাৰি আছে, ৰাইজে সহযোগ কৰিছে, এইখিনি মই কৰিছোঁ।